গাইজ গুড মৰ্নিং এমবিআৰ ফেমিলিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাতে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা মানে এতিয়া বিচনাৰ পৰা উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিম বুলিতো ৰৈয়ে যায়, সেইবাবে ভাবিলোঁ আগতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু পিছত কাম বনবোৰ কৰি লওঁ। আৰু এতিয়া ৰাতিপুৱা উঠিলোঁ, শুই বিচনাৰ পৰা নুমিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ইহঁত দুটাতো উঠাই নাই আৰু এতিয়া ঘৰ চটলিৰ পৰা সাৰি লওঁ, তাৰপিছত আৰু বাকী কাম বনবোৰ কৰি লওঁ আৰু দিনটো আপোনালোকক লগ পাই থাকিম আৰু আপোনালোকৰ লগত কথা বতৰা হৈ থাকিব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু আমি লগ পাই আছোঁ। আৰু এতিয়া মই মুখ হাত ধুই কামখিনি কৰি লওঁ। এতিয়া গা পা ধুই আহিলোঁ আৰু এতিয়া বাজিলে 8টা আৰু ৰাতিপুৱা ঘৰ সাৰি চটল সাৰোঁতে আৰু বৰ্তমানটো জানে যিহেতু যিমান সৰাপাত সৰে সাৰোঁতে অলপ পলম হৈ যায় আৰু গা মই ধুলোঁ, বাচনবিলাকো ধুলোঁ, সেইকাৰণে এইখিনি দেৰি হৈ গ'ল। আৰু এতিয়া চাহ কৰিবলৈ যাম আৰু চাহৰ লগত খাবলৈ কি বনাওঁ আপোনালোককো দেখাম। তেতিয়াহ'লে বলক মই সৈতে পাকঘৰত এতিয়া চাহ বনাবলৈ যাম। আৰু এতিয়া চাহৰ লগত খাবলৈ ৰুটিকে বনাম বুলি ভাবিলোঁ আৰু বাবুলৈ অলপমান ভাত বনাম আলু পিটিকাৰে। আৰু তেতিয়াহ'লে সেইখিনি এতিয়া বনাই লওঁ। আৰু বৰ্তমান শুকান বতৰত আমাৰ সকলোৰে চুলিবোৰ ফাটা সমস্যাৰ পৰা উফিৰ সমস্যা সকলোৰে বাঢ়ি আহে আৰু আজি সেইবাবে বহুত দিনৰ মূৰত হেনা লগাম বুলি ভাবিলোঁ চুলিত আৰু আপোনালোককো দেখাম কেনেদৰে লগাম। আৰু হেনাখিনি এতিয়া পাকঘৰত আহিয়ে প্ৰথমতে তিয়াই থলোঁ চাহ নবনাওঁতে আৰু অলপ 1 ঘণ্টা 2 ঘণ্টামান দিয়ে থাকিবলৈ দিম আৰু তাৰপিছত হেনাখিনি লগাম আৰু তাৰ লগত কি মিক্স কৰি লগাওঁ আপোনালোককো দেখাম। Everything's unfolding as it should. I would be more grateful if I could. If the world is an image in my mind, then I can't complain about what I find. চুলিখিনিৰ পৰা গামোচাখন খুলি দিলোঁ আৰু চুলিখিনি এতিয়া অলপ সময় শুকাবলৈ দিম। আৰু এতিয়া বাজিল 8টা আৰু 10টামানত বজাত লগাম হেনাখিনি আৰু কেনেকৈ লগাওঁ আৰু তাৰ লগত কি লগাওঁ মিক্স কৰি আপোনালোকক দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু এইখিনি সময়তে মই ৰুটিখিনি বনাই লওঁ। আৰু চুলিত হেনা লগাম বুলি সিমান সময় পাহৰি আছিলোঁ আৰু এতিয়া 1টা বাজিবৰে হ'ল আৰু 10 মিনিট বাকী আছে। কিন্তু এতিয়া লগাম হেনাখিনি যিহেতু এতিয়া দুপৰীয়াটো দীঘল, আবেলি ইমান সোনকালে বেলি নুডুবে, সেইকাৰণে ভাবিছোঁ হেনাখিনি এতিয়া লগাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া হেনাখিনি লগাওঁ আৰু কেনেকৈ লগাওঁ আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া হেনাখিনি ভালদৰে তিতি ৰেডি হৈ গৈছে। আগতে লগাব পৰা গ'লহেঁতেন কিন্তু মই পাহৰিয়ে থাকিলোঁ হেনাখিনি তিয়াই থোৱা কথা। আৰু এয়া দৈখিনি দুদিনমান আগতে পাতি থৈ দিছিলোঁ ঘৰতে অকণমানকৈ চুলিত লগাবলৈকে আৰু এতিয়া দৈখিনি ভালদৰে কেঁচা চামুচেৰে ফেটি ল'লোঁ আৰু তাৰপিছত হেনাৰ লগত মিহলি কৰি লৈ ল'লোঁ আৰু লগতে দিছোঁ অকণমান এল'ভেৰা পতঞ্জলিৰ। আৰু এতিয়া এই সকলোখিনি ভালদৰে মিক্স কৰি লৈ ল'ম আৰু এইদৰে চুলিত লগালে চুলিৰ ফটা সমস্যাৰ পৰা চুলিৰ যিটো শুকান ভাৱ সেইটো নাইকিয়া হয় আৰু লগতে উফিৰ সমস্যা বহুতখিনি কমি আহে আৰু চুলিখিনিও ভাল লাগে অলপ হেনা লগোৱাৰ পিছত। আৰু সেইবাবে এতিয়া এইখিনি লগাই লওঁ আৰু হেনাখিনি কেনেদৰে চুলিত লগালোঁ সেইখিনি আজি আপোনালোকক নেদেখাওঁ কাৰণ এতিয়ালৈকে বহু পলমে হ'ল। আৰু দুপৰীয়া সাজত বনালোঁ আজি চজিনা ভাজি আৰু চজিনা ভাজিটো কেনেদৰে বনালোঁ সেইখিনিও ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ইয়াৰ বাবে মছলাৰ বাবে লৈছোঁ এয়া সৰিয়হ, নহৰু, আদা, জলকীয়া আৰু পিঁয়াজ মিহলি কৰি এটা পেষ্ট বনাই ল'ম। আৰু কেৰাহীটো পাতি দিছোঁ, তাতে দিছোঁ তেল গৰম হ'বলৈ, লগতে পিঁয়াজ অলপ সৰহকৈ দিছোঁ, মিহিকৈ কাটি দিছোঁ আৰু লগতে দিছোঁ দুপাত তেজপাত। আৰু এতিয়া এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম আৰু তাৰপিছত কাটি লৈ লোৱা চজিনা আৰু আলু
কেইটুকুৰা দি দিছোঁ আৰু এতিয়া এইখিনি অলপ সময় লৰাই দিম। ভাজিখনৰ পানীখিনি এতিয়া আৰু বেছি শুকাই নেপেলাওঁ। সজিনা ভাজি অলপ থপথপীয়া ধৰণে হ'লে খাবলৈ ভাল লাগে আৰু অলপ সময় হ'বলৈ দিম আৰু আলুখিনি অলপ অলপকৈ ভাঙি দিছোঁ আৰু এনেকুৱা থপথপীয়া ধৰণৰ হোৱাৰ পিছত ভাজিখন নমাই থলোঁ আৰু লগতে বনালোঁ দালি আৰু দালিখন আৰু এতিয়া তেলনিত দিম আৰু এতিয়া এবেলি যাবলৈ লৈছোঁ বজাৰলৈ। বাবুৰ 2জনমান কাপোৰ কিনিম আৰু এতিয়া গৈ আহোঁ। সন্ধিয়া সিমান লগা নাই, এতিয়া প্ৰায় 6টাই বাজিছে কিন্তু আন্ধাৰ হোৱা নাই আৰু এইখিনি সময়ত গৈ আহোঁ। মানে আহোঁতে সন্ধিয়া লাগিব আৰু বাবু আৰু মই যাম, স্কুটিৰে যাব লাগিব আৰু দিনটো ৰ'দ দি আছে, বতাহ চলাই আছে, যাবলৈ কিবা মন যোৱা নাছিল, সেইবাবে নগ'লোঁ আৰু এতিয়া যাওঁ। তেতিয়াহ'লে গৈ আহোঁ আৰু কি আনো আপোনালোকক দেখাম দেই। আনিছে ম'ম' আৰু বাবুলৈ কাপোৰ আনিছোঁ আৰু কি আনিছোঁ আপোনালোকক অলপ পিছত দেখাম আৰু এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু এয়া চিঙিৰা আনিছে, আপোনালোকক দেখাই আছে কি আনিছে আৰু এয়া চিপছো আনিছে দেই আমাৰ বাবুৱে আৰু কাপোৰ আনিছোঁ তালৈ 2যোৰ আৰু মোৰ বাবে একো নানিলোঁ আৰু সেনে ঘৰত পিন্ধা কাপোৰ আনিছোঁ আৰু তেনেহ'লে অলপ পিছত দেখুৱাই আছোঁ কাপোৰ 2যোৰ আপোনালোকক আৰু এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ আৰু এতিয়া প্ৰায় 8টাই বাজিল, দেৰিয়ে হ'ল। ভালদৰে বিচনাত থৈ দিয়া তেন্তে ভালকৈ দেখাব মানুহ। দেখিছে এইটো পেণ্টটো দেখিছে, এইটো য়েলো যদিও লাইট য়েলো, গৰম দিন আহিছে সেইকাৰণে আৰু হাত চুটি লাহেকৈ বজাই দিব আৰু লগতে থকা অলটো টিপি দিব যাতে আমাৰ ভিডিঅ' আপোনালোকে চাই থাকিব পাৰে। তেতিয়াহ'লে আপোনালোকে দেখিলে আমাৰ বাবুৰ কাপোৰযোৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ক'লে আৰু লগতে বেলটো বজাই দিবলৈ ক'লে আৰু অল কৰি দিবলৈ ক'লে বাবুৱে আৰু দিব দেই, মোৰ কথা নুশুনিলে বাবুৰ কথা কিন্তু আপোনালোকে শুনিব। আৰু এতিয়া বাজিল প্ৰায় 8:45 আৰু এতিয়া ভাত বনাওঁ আৰু মই আৰু পিছত ভাত বনোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ আৰু কি বনাওঁ অলপমান কৈ দেখুৱাম, ৰেচিপি হিচাপে নেদেখালোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে কমপ্লিট কৰি। হাই বাই বাই, অলপ পিছত মিলিম আমি দুজন। আৰু বজাৰৰ পৰা অলপ মাংস লৈ আহিছিলোঁ, ভাবিছিলোঁ ৰেচিপিটো আপোনালোকৰ শ্বেয়াৰ নকৰোঁ কিন্তু মাংসখিনি অলপ বেলেগ ধৰণে বনাম আজি আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো অকণমানকৈ শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন, খাবলৈ খুব টেষ্টি হয় আৰু মাংসখিনি অলপ ফ্ৰাই টাইপৰ কৰিম আৰু এইখিনি লোকেল মুৰ্গীৰ মাংস নহয়, ব্ৰইলাৰে মাংস হয় আৰু তেনেদৰে বনালোঁ, আপোনালোকে চালে নিশ্চয় বুজিব পাৰিব।
প্ৰথমতে মাংসখিনি তেলনিত দি ভাজি লৈছোঁ আৰু এতিয়ালৈকে ইয়াত পিঁয়াজ আলু বিলাহী এইবোৰ দিয়া নাই, কেৱল হালধি দিছোঁ আৰু মছলাৰ ভিতৰত 4 ফুটামান নহৰু আৰু অকণমান আদাহে দিছোঁ আৰু বেছি মছলা ইয়াতে ব্যৱহাৰ কৰা নাই। আৰু এতিয়া প্ৰথমতে ইয়াতে মছলাখিনি দি লৈছোঁ আৰু মছলাখিনিৰ সৈতে এতিয়া মাংসখিনি আৰু অলপ সময় ভাজি ল'ম, যাতে মাংসখিনি প্ৰথমতে ভালদৰে ৰঙচুৱা হৈ ভাজা খাই আহে। আৰু তাৰপিছত ইয়াতে কাটি লৈ লোৱা পিঁয়াজ কেইটুকুৰা দিছোঁ আৰু তাৰ লগতে এতিয়া ইয়াতে দি দিম আলু আৰু বিলাহীখিনি আৰু নিমখ এতিয়ালৈকে দিয়া নাই। আৰু এতিয়া পিঁয়াজখিনি সৈতে মাংসখিনি অলপ সময় ফ্ৰাই কৰি ল'ম। আৰু ঢাকনিখন মাৰি গেছটো অলপ সময়ৰ কাৰণে 5 মিনিট সময়ৰ কাৰণে গেছটো ল' ফ্লেমত ৰাখিছিলোঁ। আৰু তাৰপিছত ঢাকনিখন আঁতৰাই দিয়াৰ পিছত এয়া বিলাহী পিঁয়াজ এই সকলোবোৰ সিজি আহিছে আৰু বিলাহীৰ পৰা যিখিনি পানী আছে সেই পানীখিনিও ওলাই আহিছে। আৰু ইয়াতে এতিয়া দি দিম অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু লগতে অকণমান দি দিছোঁ গৰম মছলাৰ গুড়ি আৰু এতিয়া এইখিনি আৰু অলপ সময় ফ্ৰাই কৰি লৈ ল'ম। আৰু বিলাহী দুটা যিহেতু লোকেল বিলাহী আছিল, টেঙাটো অকণমান বেছি, সেইবাবে বেছি টেঙা নহ'বৰ বাবে অকণমান ইয়াতে চেনি দি দিলোঁ। আৰু চেনি দিয়াৰ পিছত আৰু কালাৰটো বহুত ধুনীয়া হৈ আহিছে। আৰু এতিয়া অলপ সময় লৰাই ভাজিমে আৰু ভাজা প্ৰায় হৈ আহিছে মাংসখিনি। আৰু এতিয়া অকণমান ইয়াত দি দিম পানী। আৰু এতিয়া আঞ্জাখন হৈ গ'ল আৰু এনেকুৱা হৈ গ'ল আঞ্জাখন আৰু খাবলৈ খুবেই কিন্তু টেষ্টি হৈছিল আঞ্জাখন। আৰু এতিয়া ভাতখিনিও ওলাই ল'লোঁ, এতিয়া আমি ভাতখিনি খাই লওঁ। হাই গাইজ, এতিয়া বাজিল 10:40 আৰু ইতিমধ্যে আমাৰ ভাত খোৱা হৈ গ'ল আৰু ভাত 10:30 মানতে খোৱা হৈ গ'ল। আৰু তাৰপিছত বাচন বৰ্তনখিনি সামৰিলোঁ আৰু এতিয়া ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা পাতোঁ আৰু ভিডিঅ'টো সামৰোঁ। আৰু দিনটো আজি কি কৰিলোঁ নকৰিলোঁ, ক'ত গ'লোঁ নগ'লোঁ, অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিল লাইক এটাটো কৰিবই আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে থকা বেলটো বজাই অল কৰি দিবলৈ নাপাহৰিব। আৰু আজি এতিয়া আৰু ভিডিঅ'টো সামৰিছোঁৱে আৰু নতুন এটা ভিডিঅ'ত পুনৰাই আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ সময়লৈকে টাটা বাই বাই।